Hello everyone, welcome to my video. আৰু এইটো ভিডিঅ'ত আমি সৰল পৰ্যাবৃত্ত গতি অৰ্থাৎ সিম্পল হাৰ্মনিক মোচনৰ বিষয়ে পঢ়িম যাক শৰ্ট ফৰ্মত SHM বুলিও কোৱা হয় আৰু অসমীয়াত সৰল পৰ্যাবৃত্ত গতি বুলি কোৱা হয় সো এইটোৰ বিষয়ে আমি পঢ়িম গতিকে এই চেপ্টাৰ এটা আছে ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্সত থাকে আৰু এই চেপ্টাৰটো পঢ়াৰ আগতে আমি কিছুমান টপিক হাইলাইট কৰোঁ যেকেইটা আমি চেপ্টাৰটোত পঢ়িম একেবাৰে প্ৰথমতে আমি পঢ়িবলৈ পেৰিয়ডিক মোচন যাক পৰ্যাবৃত্ত গতি বুলি কোৱা হয় পেৰিয়ডিক মোচনৰ লগত পেৰিয়ড শব্দ এটা জড়িত হৈ থাকিব যাক টাইম পিৰিয়ড নাইবা অকল পেৰিয়ড বুলিও কোৱা হয় ওকে তাৰ পিছতে আমি সিম্পল হাৰ্মনিক মোচন পঢ়িব পাৰিম সিম্পল হাৰ্মনিক মোচনত ডিসপ্লেসমেন্ট জড়িত হৈ থাকে কিছুমান ওয়ার্ড থাকে ডিসপ্লেসমেন্ট অসমীয়াত হৰণ বুলি কোৱা হয় ভেলোসিটি থাকে ভেলোসিটি যাক বেগ বুলি কোৱা হয় এক্সিলাৰেশন থাকিব যাক ত্বৰণ বুলি কোৱা হয় তাৰ পিছত ইহ দুটাৰ মাজত সম্পৰ্ক থাকিব ৰিলেশন তাৰ পিছত ডিসপ্লেসমেন্ট আৰু এক্সিলাৰেশনৰ ৰিলেশন থাকিব তাৰ পিছত এইবিলাকৰ গ্ৰাফ থাকিব গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন থাকিব আজিৰ ভিডিঅ'টোত এইবিলাক ডিসকাস হ'ব দেন টাইম পিৰিয়ড ফ্ৰিকুৱেন্সিৰ কাৰণে এটা ফৰ্মুলা থাকিব যেটো আমি এস্টাবলিশ কৰিম তাত এনাৰ্জি বেসিক্যালি মেকানিক্যাল এনাৰ্জি বিষয়ে পঢ়িম মেকানিক্যাল এনাৰ্জি দুই প্ৰকাৰত থাকে এটা হৈছে কাইনেটিক এনাৰ্জি আৰু এটা পটেনশিয়াল এনাৰ্জি ইহতৰ এক্সপ্ৰেছন চাম লগতে গ্ৰাফ চাম লগতে আমি এভাৰেজ এনাৰ্জিৰ বিষয়ে পঢ়িম ঠিক আছে সো এইখিনি বস্তু ভিডিঅ'টোত আমি পঢ়িবলৈ চেষ্টা কৰিম ভিডিঅ'টো অলপ দীঘল হ'ব যেহেতু টপিকটো এটা দীঘল টপিক আৰু গোটেইখিনি বস্তু সহজ ভাষাৰে মানে এটা ভিডিঅ'তে শেষ কৰিবলৈ চেষ্টা কৰাম প্ৰথমতে আমি পেৰিয়ডিক মোচনৰ বিষয়ে পঢ়িম পেৰিয়ডিক মোচন অসমীয়াত পৰ্যাবৃত্ত গতি বুলি কোৱা হয় ইয়াৰ মিনিংটো কি হয় কিবা এটা মোচন যিবিলাক মোচন নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পুনৰাবৃত্তি ঘটি থাকে এ মোচন which repeat itself not itself লিখি দিছো বাৰু ডেফিনেশনটো ইংৰাজীত it is a motion of a body where the body repeats its motion after a regular interval of time মানে নিৰ্দিষ্ট আৰু প্ৰত্যেকবাৰে মানে এটা সময়ৰ মূৰে মূৰে ৰেগুলাৰ ইন্টাৰভেল অফ টাইম ঠিক আছে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে হি মানে ৰিপিট কৰি থাকিব আৰু যেটো ৰেগুলাৰ ইন্টাৰভেল তাক কোৱা হ'ব টাইম পিৰিয়ড নাইবা অনলি পিৰিয়ড ঠিক আছে এটো উদাহৰণ যদি ক'ব যদি তেতিয়ালে সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰি আছে এটা ৰেগুলাৰ টাইমৰ মূৰে মূৰে হেতু ৰেগুলাৰ টাইমটো হৈছে 365 ডেজ হয়নে নাই আৰু এই মোচনটো ৰিপিট হৈ আছে হয়নে নাই আৰু ৰিপিট কেনেকৈ হ'ব লাগিব এটা নিৰ্দিষ্ট পাথেৰে হ'ব লাগিব দেই এনেই হলে নহব it should follow the same path every time প্ৰত্যেকবাৰে এটা পাথে ল'ব লাগিব বেলেগ বেলেগ ৰাস্তা ল'লে নহব এটাই ৰাস্তা ল'ব লাগিব এইটো মোচনকে কোৱা হ'ব পেৰিয়ডিক মোচন ঠিক আছে ওকে তাৰ পিছত আমি নেক্সট আহো সিম্পল হাৰ্মনিক মোচন SHM সো SHM টো এটা পেৰিয়ডিক মোচনৰ এটা স্পেশাল কেছ বেসিক্যালি এইটো এটা পেৰিয়ডিক মোচনে হয় কিন্তু ইয়াত এটা স্পেশাল কেছ থাকে সো বেসিক্যালি কি হয় SHM ত যেটো ৰাস্তাৰে মোচনটো হৈছে ই বেক হ'ব লাগিব এইটো ৰাস্তাৰে ঠিক আছে এইটো এটা কমপ্লিট ৰিভলিউশন বুলি ক'ব পাৰো আগতে কি হৈছিল টোটালি এক পাক মাৰিছিল ইয়াতে কি হ'ব ইয়াৰ পৰা ধৰা ইয়ালৈকে গৈছে তেতিয়ালে ইয়ালৈকে আকৌ এনেকৈ গুছি আহিব লাগিব সেইটো ৰাস্তাৰে তেতিয়ালে এইটো এক পাক হ'ল আমাৰ
আকৌ এনেকৈ গৈ পেলাই আকৌ আহিব লাগিব, এইটো দুইটা ভাগ হ'ল, মানে দুটা ৰিভলিউশ্যন হ'ল। চ' এনেকুৱা মোচনক এনে টু এণ্ড ফ্ৰ' বুলি কোৱা হয়। টু এণ্ড ফ্ৰ' TO আৰু FRO, হা, টু এণ্ড ফ্ৰ' মোচন বুলি কোৱা হয়। চ' এনেকুৱা মোচনক বেচিকেলি চিম্পল হাৰমনিক মোচন বুলি কোৱা হয়। ছেম ডেফিনেশ্যন, জাষ্ট টু এণ্ড ফ্ৰ' হ'ব লাগে, ইয়াৰো নিৰ্দিষ্ট এটা টাইম পিৰিয়ড থাকিব, হয়নে নাই? এইটো অ'কে। গতিকে এতিয়া কিতাপত যিটো ডেফিনেশ্যন দিছে নাইবা যেনেকৈ বুজিছে সেই ধৰণে আমি অলপ বুজিবলৈ চেষ্টা কৰোঁ। চ' ধৰি ল'লে এক্সাম্পলটো, সূৰ্য চাৰিওফালে পৃথিৱীয়ে ঘূৰি আছে ঘূৰণীয়া পথ এটাত, ঠিক আছে। এতিয়া আমি অক্ষকেইডালো আঁকি লওঁ। এইটোক আমি X অক্ষ বুলি কওঁ আৰু এইটোক আমি Y অক্ষ বুলি কওঁ। এতিয়া ধৰি ল'লোঁ পৃথিৱীয়ে ষ্টাৰ্টিং কৰিছে ইয়াৰ পৰা, ঠিক আছে, আৰু ইয়াৰ পৰা ষ্টাৰ্টিং কৰি এনেকৈ গৈছে। টি সময়ৰ পিছত সি এটা পইণ্ট পালে, এইটো পইণ্ট, এইটোক আমি P পইণ্ট দিওঁ, নাম দিওঁ X, Y, আৰু এইটো পইণ্ট পাওঁতে ইয়াৰ পৰা ইয়ালৈকে যাওঁতে T টাইম লাগিছে, এইটো ধৰা A পইণ্ট আছিল আৰু এইটো O পইণ্ট হ'ব। এতিয়া X, Y এটা পইণ্ট পালে আৰু এতিয়া তেতিয়াহ'লে কি কৰিব, এটা কেন্দ্ৰত এটা কোণ উৎপন্ন কৰিব, থিতা কোণ বুলি ধৰিছোঁ, আৰু এইটো যদি এই বৃত্তাকাৰ পথটো যদি ব্যাসাৰ্ধ R, তেতিয়াহ'লে এইখিনি R হ'ব, OP R হ'ব, হয়নে নাই? এতিয়া আমি কি কৰোঁ, এতিয়া আমি ইয়াৰ পৰা লম্ব আঁকি লওঁ, এনেকৈ এডাল লম্ব আঁকো আৰু ইফালে এডাল লম্ব আঁকো, আৰু ইয়াৰ নাম এটা দিওঁ, সেইটো M দিওঁ, এইটো N দিওঁ। এতিয়া আমি অবভিয়াছলি ক'ব পাৰোঁ যে এইখিনি Y হ'ব আৰু এইখিনি X হ'ব, ঠিক আছে। এইটো এতিয়া যিটো বস্তু মই বুজাব গৈ আছোঁ চিম্পল হাৰমনিক মোচন, তাৰ কাৰণে মই এই ছবিটো বৰ্তমান থৈ দিওঁ কাষত, তাৰ কাৰণে মই আৰু এটা ছবি আঁকি লওঁ। চাব, মই কৈছিলোঁ কি যে ইয়াৰ পৰা ষ্টাৰ্টিং হৈছে। এতিয়া ইয়াৰ পৰা ষ্টাৰ্টিং হওঁতে বস্তুটো কি হ'ব, অলপ পিছত ইমানমান পইণ্ট পাব। এতিয়া আমি কি কৰোঁ যে আমি তাৰ Y যিটো কোঅৰ্ডিনেট আছে নাইবা Y স্থানাংক যিটো আছে সেইটোৰো আমি মুভমেণ্টটো অলপ অবজাৰ্ভ কৰোঁ। ধৰি ল'লোঁ প্ৰথমতে ইয়াৰ পৰা এনেকৈ যাব, ইয়াৰ পৰা এনেকৈ যাওঁতে Y অক্ষত কি হ'ব, ই বেচিকেলি এনেকৈ যাব, আগুৱাই যাবই নাই। মানে মই ক'ব বিচাৰিছোঁ যে যেতিয়া ইয়াতে আছিল তেতিয়া Y স্থানাংক এইটো আছিল, অলপ পিছত ওপৰৰ ফালে গৈ আছে, তাৰ কাৰেছপণ্ডিং Y স্থানাংক কি হ'ব, এইটো হ'ব Y অক্ষত। তাৰপিছত যেতিয়া এইটো আছিল তেতিয়া Y স্থানাংক এইটো হ'ব, এইখিনি পাব। তাৰপিছত কি হ'ব, অলপ পিছত তলফালে এনেকৈ নামি আহিব, কাৰণ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। কিন্তু আমি যদি Y অক্ষডালক অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে আমি কি দেখিম যে ইয়াৰ পৰা নামি আহোঁতে এইখিনি স্থান পাব, এইখিনি পাওঁতে Y অক্ষ স্থানাংক এইটো হ'ব, এইখিনি পাওঁতে Y স্থানাংক একচুৱেলি এইটো হ'ব, এইখিনি পাওঁতে Y স্থানাংক হ'ব এইটো, এইখিনি পাওঁতে Y স্থানাংক এইটো। মানে কেনেকুৱা হৈছে, Y স্থানাংকটো তলফালে নামি আহিছে Y অক্ষৰ ওপৰেৰে, ঠিক আছে। ষ্টাৰ্টিঙত এনেকৈ গৈছিল ওপৰেৰে, তাত এতিয়া কি হ'ব, এতিয়া আকৌ ইয়াৰ পৰা এনেকৈ ষ্টাৰ্টিং কৰিব, এনেকৈ যাব, এনেকৈ যাওঁতে আকৌ Y স্থানাংকটো ওপৰৰ ফালে যাব, Y অক্ষৰ ওপৰেৰে। চ' বেচিকেলি যদি আমি অকল Y অক্ষৰ কথাটো ভাবোঁ তেতিয়াহ'লে কি হৈছে, একেবাৰে ষ্টাৰ্টিঙত ইমানমানৰ পৰা ওপৰলৈকে গৈছে, তাত সেই একেটা পথেৰে তলফালে নামি আহিছে এইবাৰ। তাৰপিছত অলপ পিছত কি হৈছে, সেই একেটা পথেৰে ওপৰ ফালে গৈছে, তাৰপিছত সেই একেটা পথেৰে অলপ পিছত তলফালে এনেকৈ গুচি আহিছে। চ' এইটো কি মোচন হ'ল, এইটো টু এণ্ড ফ্ৰ' মোচন হ'ল, মানে একেটা পথেৰে অগা পিছে, এইটো টু এণ্ড ফ্ৰ' মোচন। এইটোৱে চিম্পল হাৰমনিক মোচন, আৰু কিতাপত এইটো বস্তুৱে বুজাব খুজিছে, ঠিক আছে। চ' বেচিকেলি অভাৰঅল এটা পিৰিয়ডিক মোচন চলি আছে, কিন্তু যদি অকল আমি Y অক্ষডালক অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে Y অক্ষত কি হৈছে, চিম্পল হাৰমনিক মোচন এটা চলি আছে, ঠিক আছে। অ'কে, আশা কৰোঁ এইখিনি বস্তু তোমালোকে বুজি পাইছা। চ' এতিয়া আমি মেথামেটিকেল ডেছক্ৰিপশ্যন দেখোঁ যিটো কিতাপত বুজাব চেষ্টা কৰা হৈছে। তো চিম্পল হাৰমনিক মোচনৰ কাৰণে আমি বেচিকেলি Y অক্ষডালক গণ্য কৰিম, ঠিক আছে। Y অক্ষডালত আমি চিম্পল হাৰমনিক মোচনৰ কথা চাম। এতিয়া চাব, কিছুমান শব্দ আছে ইয়াৰ লগত জড়িত,
ফাৰ্ষ্ট হৈছে এম্প্লিটিউড ডিছপ্লেচমেণ্ট অসমীয়াত হৰণ বুলি কোৱা হয় যাক হৰণ চ' বেচিকেলি চিম্পল হাৰমনিকৰ ক্ষেত্ৰত ডিছপ্লেচমেণ্ট মানে হৈছে ইট ইজ দ্য distance covered by the body in SHM from its mean position মানে SHM ত থকা বস্তু এটাই তাৰ মেইন পজিশ্যনৰ পৰা এট এনি ইনষ্টেণ্ট কিবা এটা সময়ত যিটো ডিষ্টেঞ্চ যায় তাকে আমি ডিছপ্লেচমেণ্ট বুলি ক'ম চ' মই ছবিটোত যদি দেখাওঁ ইয়াৰ পৰা ইয়ালৈকে যদি টি টাইম লাগিছিল আৰু সেই টি টাইমত চিম্পল হাৰমনিক মোশ্যন মানে ৱাই অক্ষত এইখিনি ডিষ্টেঞ্চ গৈছিল ওপৰ ফালে ইয়াৰ পৰা ইয়ালৈকে গৈছিল চ' গতিকে এইখিনি যি এন লিখিছোঁ এই এনটোৱে হ'ব ডিছপ্লেচমেণ্ট টি সময়ত ঠিক আছে আৰু ইয়াৰ মান হৈছে ৱাই অ'কে চ' ইন ফিগাৰ at instant t the displacement কিমান হ'ব is equal to on equal to y হ'ব হয়নে নাই অ'কে ৱাইৰ আমি মানটো ওলাব পাৰিম এতিয়া যদি আমি ভালকৈ যদি চাওঁ তেতিয়াহ'লে ইয়াতে দেখা পাম যে এইটো এটা ৰাইট এংগল ট্ৰাইংগল দেখিছে ইয়াতে এটা থিটা আছে এংগল এইটো আৰ আৰু এইখিনিও ৱাইয়ে হ'ব নাই গতিকে আমি ট্ৰিগন'মেট্ৰি খাটালে ৱাই বাই আৰ ইকুৱেল টু চাইন থিটা পাম নে নাই গতিকে ইয়াৰ পৰা ৱাইৰ মান আমি আৰ চাইন থিটা পাম ঠিক আছে গতিকে ইয়াতে ডিছপ্লেচমেণ্ট যে পাইছোঁ ৱাই মানে আমি আৰ চাইন থিটা বুলি ল'ব পাৰিম ঠিক আছে থিটাটো কি হৈছে টিউ সময়ত উৎপন্ন কৰা কোণ দ্য এংগল প্ৰডিউচড এট টাইম টি অ'কে এতিয়া বস্তুটো কি আছিল এনেকৈ ঘূৰি আছিল ঘূৰি থাকোঁতে তাৰ এটা এংগুলাৰ ভেলচিটি থাকিব মানে ঘূৰণীয়া বেগ এটা থাকিব চ' তাক এংগুলাৰ ভেলচিটি বুলি কোৱা হয় এংগুলাৰ ভেলচিটি ইকুৱেল টু দূৰত্ব বাই সময় হয় ভেলচিটি ইকুৱেল টু দূৰত্বটো সদায় এংগুলাৰ ভেলচিটিত কোণেৰে বুজোৱা হয় গতিকে থিটা আহিব বাই টি হ'ব গতিকে ইয়াৰ পৰা থিটা ইকুৱেল টু ওমেগা টি বুলি লিখিব পাৰিম গতিকে আমি ইয়াত যে লিখিছোঁ আৰ ইকুৱেল টু চাইন ওমেগা টি বুলি লিখিব পাৰিম য'ত ওমেগা হৈছে এংগুলাৰ ভেলচিটি আৰু টি হৈছে সময় যিকোনো এটা সময়ত সেইটো ঠিক আছে যদি কোণটো যদি থিটা আছিল তেতিয়াহ'লে আমি সেই থিটাৰ জেগাত ওমেগা টি লিখিব পাৰিম গতিকে আমি ৱাই ইকুৱেল টু ওমেগা টি বুলি লিখিব পাৰিম চ' দিছ ইজ দ্য এক্সপ্ৰেশ্যন ফৰ ডিছপ্লেচমেণ্ট তাৰপিছত আমি একেবাৰে যদি লিখোঁ ইন জেনেৰেল ইফ ফাই ইজ দ্য ইপচ or initial phase এই ফেজক অসমীয়াত দশা বুলি কোৱা হয় এইটোৰ বিষয়ে মই পিছত ডিছকাছ কৰিম এতিয়া মনত ৰাখি থ'ব যদি ফাই ইনিচিয়েল ফেজ নাইবা ইপচ থাকে তেতিয়াহ'লে জেনেৰেল কেছটো কি হ'ব আৰ চাইন ওমেগা টি আছে নহয় তাৰ লগত ফাইটো যোগ কৰি দিলে হ'ল ঠিক আছে এইটো গতিকে অভাৰঅল এইটো জেনেৰেল এক্সপ্ৰেশ্যন বুলি আমি ধৰি ল'ম যে ডিছপ্লেচমেণ্ট যদি কওঁ তেতিয়াহ'লে ৱাই ইকুৱেল টু এইটোৱে হ'ব ডিছপ্লেচমেণ্ট ঠিক আছে অ'কে তাৰপিছত নেক্সট আহিব এম্প্লিটিউড ইট ইজ দ্য maximum value of ডিছপ্লেচমেণ্টৰ মেক্সিমাম ভেলু ঠিক আছে ডিছপ্লেচমেণ্টৰ মেক্সিমাম ভেলু কি হ'ব ছবিটোত যদি যাওঁ তেতিয়াহ'লে ডিছপ্লেচমেণ্টৰ মেক্সিমাম ভেলু ইয়াৰ পৰা এনেকৈ যাই থাকিব ওপৰলৈকে একদম মেক্সিমাম ইয়ালৈকে যাব পাৰিব এইখিনিলৈকে চ' এইখিনি কিমান হ'ব এইখিনি হ'ব আৰ গতিকে ৰেডিয়াছ
ৰেডিয়াছ যিমান হ'ব মেক্সিমাম সেইখিনিয়ে হ'ব ডিষ্টেঞ্চ, তাতকৈ ওপৰতো যাব নোৱাৰে। তাৰপিছত এইখিনি বিন্দু পোৱাৰ পিছত কি হয়, বস্তুটো নামি আহে। নামি আহোঁতে এইটো এনেকৈ ৱাই কৰ্ডিনেটটো মানে SHM থকা বস্তুটো তলফালে নামি আহে। গতিকে এম্প্লিটিউড হ'ব so it is equal to the radius of the circular path. Circular path মানে বৃত্তীয় ৰাস্তাটো যেটো ৰেডিয়াছ আছিল সেইটোৱে হ'ব SHM ৰ এম্প্লিটিউড। ওকে, সো আমি ডিসপ্লেসমেন্ট পালো, এম্প্লিটিউড পালো। ওকে, আর হ'ব। ওকে, দেন আমি ভেলোচিটিত যাম। চাওক, যদি বস্তু এটা ডিসপ্লেসমেন্ট হৈছে, ডিসপ্লেসমেন্ট মানে কি, হৰণ যদি হৈছে, এই ঠাইৰ পৰা আন ঠাইলৈ যদি গৈছে, তেতিয়াহ'লে কি আছিল, তাৰ কিবা এটা ভেলোচিটি আছিল। সো ভেলোচিটিৰ ফৰ্মুলাটো কি আছিল, dy বাই dt হ'ব, হয়নে নাই? ৱাইটো হ'ব তোমাৰ ডিষ্টেঞ্চ বাই টাইম হয় নহয়, সেইটোৱে। গতিকে ৱাইৰ মান যদি আমি বহাই দিওঁ, ৱাইৰ মান আমি ইতিমধ্যে পালো r sin ওমেগা t প্লাছ ফাই, যেটো জেনেৰেল কেছ আছিল। গতিকে এইখিনিক আমি dt কৰিলে হ'ল, dt কৰিলে হ'ব, ইয়াতে r টো গুচি আহিব বাহিৰত, বিকজ r টো কনষ্টেন্ট হয়, ওমেগা t প্লাছ ফাই। এইখিনি যদি কৰোঁ তেতিয়াহ'লে সাইনৰ যদি dt কৰোঁ তেতিয়া cos আহে, এইখিনি হ'ব, লগতে এটা ওমেগা বাহিৰত থাকিব। গতিকে আমি ওমেগাটো একেলগে ভিতৰত আনিলে এইটো হ'ব, ঠিক আছে। So this is the formula for velocity. The velocity কাৰণে আমি ফৰ্মুলা পালো। গতিকে আমি যেটো ডিসপ্লেসমেন্টৰ ফৰ্মুলা পাইছিল তাত sin থিটা আহিছিল, আৰু ইয়াতে এম্প্লিটিউডটো r আহিছিল, হা। কিন্তু ইয়াৰে এম্প্লিটিউড মানে প্ৰথমতে যিখিনি থাকে তাক এম্প্লিটিউড বুলি কয়, ইয়াৰে এম্প্লিটিউডটো হৈছে r ওমেগা, ই আগতকৈ ডাঙৰ, কাৰণ r ৰ লগত ওমেগা পূৰণ হৈ আছে, এইটো এম্প্লিটিউড। আৰু ইয়াতে cos আহিছে, সো তাতে sin আহিছে, ইয়াতে cos আহিছে, মানে গ্ৰাফটো অলপ বেলেগ আহিব ইয়াৰ। এতিয়া যদি ভেলোচিটি আছে তেতিয়াহ'লে আমি এক্সিলাৰেশন উলিয়াব পাৰিম। নেক্সট আমি এক্সিলাৰেশনটো চাওঁ। এক্সিলাৰেশন কি আছিল, dv বাই dt। গতিকে এইটো dt r ওমেগা cos ওমেগা t প্লাছ ফাই, এইখিনি যদি কৰোঁ তেতিয়াহ'লে r ওমেগা বাহিৰত ওলাই আহিব, আৰু dt টো ভিতৰত গুচি যাব। কছৰ যদি আমি dt কৰোঁ, ডেৰাইভেশ্যন কৰোঁ, তেতিয়াহ'লে মাইনাছ চাইন আহে, গতিকে মাইনাছ আহিব ওমেগা সাইন ওমেগা টি প্লাছ ফাই, আৰু এটা ওমেগা বাহিৰত থাকিব। গতিকে ইয়াৰ পৰা এক্সিলাৰেশনটো কি পাম, মাইনাছ ওমেগা স্কুৱেৰ r সাইন ওমেগা টি প্লাছ ফাই। সো এইটো হ'ব এক্সিলাৰেশনৰ কাৰণে এক্সপ্ৰেশন। সো এক্সিলাৰেশনত আকৌ আমি সাইন পালোঁ, কিন্তু ইয়াতে আকৌ এম্প্লিটিউডটো বহুত বেছি হৈছে, লগতে এটা মাইনাছ সাইন পাইছোঁ। মাইনাছ সাইন মানে কি হ'ব, এইটো বেছিকেলি এইটো উল্টা দিশত যাব বস্তুটো। সো এতিয়া আমি পিছত বুজি পাম মাইনাছটো কি বস্তু। কিন্তু আমি যদি এতিয়া ভালদৰে অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে এইটোক আমি ওমেগা স্কুৱেৰ ৱাই বুলিও লিখিব পাৰিম, বিকজ ৱাই মানে হৈছে r সাইন ওমেগা টি প্লাছ ফাই। গতিকে আমি যদি এইখিনি জায়গাত যদি ৱাই বহাই দিওঁ ডিসপ্লেসমেন্ট, তেতিয়াহ'লে আমি এইটো ভ্যালু পাম। গতিকে ইয়াৰ পৰা একচুৱেলি আমি এ আৰু ৱাইৰ মাজত, অৰ্থাৎ এক্সিলাৰেশন আৰু ডিসপ্লেসমেন্টৰ মাজত আমি ৰিলেশ্যন পালোঁ, দেখিছেনে? ডিসপ্লেসমেন্টৰ মাজত আমি ৰিলেশ্যন এটা পাই গ'লোঁ। সো এতিয়া ঠিক তেনেদৰে আমি ডিসপ্লেসমেন্ট এণ্ড ভেলোচিটিৰ মাজত ৰিলেশ্যন উলিয়াব চেষ্টা কৰোঁ, ডিসপ্লেসমেন্ট এণ্ড ভেলোচিটি। সো ইতিমধ্যে আমি ভেলোচিটি মানে পাইছোঁ, নাইবা ডিসপ্লেসমেন্ট মানে আমি পাইছোঁ যে r সাইন ওমেগা টি প্লাছ ফাই, আৰু ঠিক তেনেকৈ ভেলোচিটি মানে পাইছোঁ আমি r ওমেগা cos ওমেগা টি প্লাছ ফাই।
ইয়াৰ পৰা আমি y by r equal to sin omega t plus phi বুলি লিখিব পাৰিম ঠিক তেনেকৈ ইয়াতে v equal to r omega cosক যদি আমি সাইনত লিখো তেতিয়াহ'লে 1 minus sin square omega t plus phi এনেকৈ লিখিব পাৰিম গতিকে এতিয়া সাইনৰ মানটো আমি গম পালো সাইনৰ মান হৈছে y by r গতিকে আমি ইয়াতে y by r বহাই দিব পাৰিম বহালে r omega থাকিব আৰু ইয়াতে r square হ'ব আৰু একেলগে LCM ল'লে এনেকুৱা ধৰণৰ হ'ব আৰু ইয়াতে ৰুট অভাৰ থাকিব এতিয়া আমি তলৰ পৰা ৰুট অভাৰটো গুচাই দিলে এটা r থাকিব আৰু ওপৰত r square minus y square হ'ব r কাটা যাব গ'লে v equal to omega r square minus y square পাম so এইটো এটা সম্পৰ্ক পাই গ'লো so this is the formula for v and y so v আৰু y ৰ মাজত আমি ৰিলেশ্যন পাই গ'লো এইটো okay then আমি টাইম পিৰিয়ড ল'ম টাইম পিৰিয়ড নাইবা ফ্ৰিকুৱেন্সিৰ ফৰ্মুলা so ইতিমধ্যে আমি প্ৰুফ কৰিলো যে a equal to minus omega square y এতিয়া আমি যদি এটা m পূৰণ কৰি দিওঁ দুফালে তেতিয়াহ'লে এনেকুৱা হ'ব যে নিউটনৰ দ্বিতীয় সূত্ৰ মতে আমি জানো নহয় f equal to ma ইয়াতে f যদি বহাও তেতিয়াহ'লে minus m omega square y f equal to minus ky হয় যেটো স্প্ৰিং ফোর্স গতিকে আমি হেতু সূত্ৰ যদি বহুৱাও তেতিয়াহ'লে এনেকুৱা হ'ব মাইনাস মাইনাস কাটো তাৰপিছত যদি y কাটো তেতিয়াহ'লে আমি কি পাম k equal to m omega square ইয়াৰ পৰা omega square equal to k by m পাম গতিকে ইয়াৰ পৰা omega equal to root over k by m হ'ব omega মানে কি আছিল twice pi by t k by m গতিকে t equal to হ'ব twice pi m by k so this is the formula for time period the frequency যদি উলাব লাগে ইয়াৰ পৰাই পাৰিম omega মানে twice pi nu হয় এটো এটা সূত্ৰ আছে k by m গতিকে ইয়াৰ পৰা nu যদি উলালে তেতিয়াহ'লে 1 by 2 pi হ'ব লগতে k by m হ'ব okay so this is the formula for a time period আৰু এটো হ'ব frequency ঠিক আছে তাৰপিছত আমি এতিয়া গ্ৰাফ কেইটাৰ বিষয়ে ডিসকাস কৰিম okay so মই এইটো ভিডিওত এখিনিলৈকে কৰিছো এতিয়া নেক্সট আৰু এটা ভিডিও বনাম নহলে বহুত বেছি দীঘল হৈ যাব ভিডিওটো so আমি নেক্সট টপিকত বাকিখিনি ডিসকাস কৰিম নেক্সট টপিকৰ আমাৰ প্ৰথম বস্তু হ'ব গ্ৰাফ so আশা কৰো এইখিনি বস্তু বুজি পাইছা আৰু বাকি কমেন্টত লিখিবা কিবা যদি তোমালোকৰ কোৱেশ্চন থাকে